নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰবাৰ মই মঞ্জুৰীয়ে আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ বহুত বহুত স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও আছোঁ ভাল বেয়াৰ মাজেৰে। আজি বহুত দিনৰ মূৰত বৰপেটালৈ যাবলৈ ওলাইছোঁ, কিয়নো আমাৰ বৰমাৰ গা বেয়া হৈ আছে, সেইটো কাৰণতে যাবলৈ ওলাইছোঁ। আজি সময়টো মিলাইছোঁ, বহুত দিনৰ পৰা যিহেতু সময়টো মিলাব পৰা নাই, গতিকে আজি ওলাইছোঁ আৰু ধুনীয়া এখন চাহ বাগিচা পাইছোঁ। গতিকে আপোনালোককো লৈ যাওঁ এই চাহ বাগানৰ মাজেৰে, বলক গৈ থাকোঁ এতিয়া। ক'ৰবালৈ ওলাই গ'লে ৰাস্তাৰ দুই কাষৰ যে ইয়াৰ দৃশ্যসমূহ সঁচাকৈ মোৰ বহুতেই ভাল লাগে আৰু সেইকাৰণে আপোনালোককো অলপমান দেখুৱাই দিলোঁ। আৰু কিছু সময় পিছতে আমি বৰপেটা গৈ পাম আৰু। হেল্ল' এভৰিৱান, বৰপেটা আহি পালোঁ আৰু জেঠিমাৰ গা একদম বেয়া হৈ আছে, শুই আছে, গতিকে আপোনালোকক দেখুৱাব নোৱাৰোঁ আৰু অলপ সময় বহিছোঁ, কথা পাতিলোঁ আৰু সন্মুখত বহিছোঁ যেতিয়া অলপমান ভিডিঅ' কৰি থৈ দিছোঁ, সেয়ে আপোনালোকলৈ আগবঢ়ালোঁ। আচলতে মোৰ ভিডিঅ'বিলাক বহুদিনেই হ'ল এডিটিং কৰিব পৰা নাই বিশেষ কাৰণত। আজি আপোনালোকক মই ভিডিঅ'টো আগবঢ়ালোঁ। সকলোৱে চাব, সকলোৱে মৰম দিব, ছাপোৰ্ট কৰিব আৰু সৰুকৈ ভিডিঅ' আগবঢ়াইছোঁ। ইয়াৰ পিছতে মই এটা ৰেচিপি আগবঢ়াইছোঁ। নেক্সট দিনা মই এটা ৰৈ যোৱা ৰুটি আছিল, তাকেই বনালোঁ, সেয়ে আপোনালোকলৈ আগবঢ়ালোঁ। চাই থাককচোন। ৰুটি দুখন ভাজি ল'লোঁ আৰু ভজাৰ পিছতে সৰু সৰুকৈ কাটি ল'ম এতিয়া ঠাণ্ডা হ'লে। আৰু এইখিনি বনাবলৈ পিঁয়াজ এটা, জলকীয়া এটা, আলু সৰু সৰুকৈ কাটি এনেকৈ তেলত দি দিলোঁ আৰু কিছু সময় সিজাই থাকিম। ইয়াতে সোৱাদ অনুযায়ী নিমখ, হালধি দি দিম। আপোনালোক সকলোৱে চাগে বনাইছে, কিন্তু মই আজি যিহেতু প্ৰথম বনাইছোঁ, সেইটো কাৰণতে আপোনালোককো দেখুৱালোঁ। সোৱাদ অনুযায়ী নিমখ, হালধি দি দিলোঁ আৰু আলুখিনি সিজাই যোৱাকৈ এতিয়া লৰাই লৰাই ভাজি থাকিম। আৰু ৰুটিখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু পানীত অলপমান মই ধুই ল'ম ৰুটিখিনি। আলুখিনি সিজি আহিছে, ইয়াৰ পিছতে দি দিলোঁ জিৰা মছলা, আৰু তাৰপিছতে দি দিলোঁ ইয়াতে মিট মছলা আৰু জলকীয়াৰ গুড়ি অলপমান দি দিলোঁ। আৰু অলপমান মই নাৰিকল থেতেলি লৈ ইয়াতে দি দিলোঁ। নাৰিকল দিলে আচলতে সোৱাদটো
দুগুণে বাঢ়ে সেইটো কাৰণতে দি দিছোঁ আৰু ৰুটিখিনি যে সৰু সৰুকৈ কাটি লৈছিলোঁ পানীত অলপমান ধুই পেলাই ইয়াতে দি দিলোঁ আৰু এনেদৰেই অলপ সময় ভাজি ল'ম বৰ বেছিকৈ ভাজিব নালাগে 2 মিনিট এনেকৈ গোটেইখিনি মিক্স হোৱাকৈ লৰাই থাকিম আৰু আবেলি খাব পৰাকৈ মোৰ এটা নাস্তা হৈ গ'ল আৰু সোৱাদটো অধিক বঢ়াবলৈ ইয়াতে দি দিলোঁ মই চচ আৰু চচখিনি দিয়ে 1 মিনিট বা 2 মিনিট পিছতে মই গেছটো বন্ধ কৰি দি দিলোঁ আৰু প্লেট এখনত ধুনীয়াকৈ সজাই ল'লোঁ ছোৱালী বনাইছে মাছৰ চব্জি ইয়াতে পিঁয়াজ আদা টমাটো গোটেইখিনি মিক্স কৰি লৈ মিক্সিত বটি লৈছে পাহৰিছিলোঁ ইয়াতে আৰু এটা বস্তু যোগ কৰিছে সেইটো হৈছে নাৰিকল দিলে বহুতেই সোৱাদ লাগে এয়া চব্জিখন হৈ গৈছে বৰ ধুনীয়াকৈ সজাইছে এতিয়া খাবলৈ যথেষ্ট সোৱাদ হৈছে দেই আৰু বেলেগৰ হাতৰ তৰকাৰীখন যে ইমানেই ভাল লাগে খাই 1 গৰামান ভাত অলপ বেছিকৈয়ে খাব পাৰে সো ফ্ৰেণ্ডছ আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিম আপোনালোকে ভিডিওটো কেনেকুৱা পালে লগতে মোৰ গানৰো আপোনালোকে কমেন্ট কৰিব কেনেকুৱা হৈছে পুনৰ আহিম আন এটা নতুন ভিডিওৰ সৈতে আৰু ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক মোৰ অন্তৰৰ ফালৰ পৰা বহুত বহুত ধন্যবাদৰ লগতে মৰম যাচিলোঁ সকলো সুস্থ থাকক আৰু আনন্দৰে থাকক থেংক ইউ